শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত কৰা ঢেকীয়াখোৱা বৰ নামঘৰৰ সন্মুখত এয়া কি চাওক। একাংশ ব্যক্তিৰ দুৰ্দান্ত নৃত্য এনেকুৱা লাগিছে যেন তেওঁলোক নিচাত মগ্ন। এইজনলৈ চাওক, সকলোৰে সন্মানীয় গামোচা চুৰিয়া পৰিধান কৰি কি নৃত্য কৰিছে তেওঁ। যি হৰি মন্দিৰত আমি পূজা কৰোঁ, সেই হৰি মন্দিৰত সন্মুখত বিভিন্ন ধৰণৰ সংগীত বজাই দুৰ্দান্ত নৃত্য কৰিছে তেওঁলোকে। এইবিলাক তেওঁলোকৰ কাণ্ডজ্ঞানতা নে হৰি মন্দিৰক অপমান? হৰি মন্দিৰৰ গেটৰ সন্মুখত এনেকৈ উচ্ছৃংখল হৈ নৃত্য কৰাৰ অধিকাৰ কোনে দিলে তেওঁলোকক? যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে আহিছে, ভিডিঅ'টোত এটা লাইক কৰক, এটা কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ এইটো ভিডিঅ' অসমৰ চুকে কোণে বিয়পি পৰাটো খুবেই প্ৰয়োজন। যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ